जय हिंद नमस्कार। तो केनेকুৱা আপোনালোকৰ প্ৰেক্টিছ আশা কৰোঁ সবৰ প্ৰেক্টিছ ভাল চলি আছে। তো আজিৰ এই ভিডিঅ'টোত কথা পাতিম যে এবিবিৰ কাৰণে আপোনাৰ কমপ্লিট বুক লিষ্ট কি আছে বা কি বুক আপুনি চাব লাগিব। এনেকুৱা কিছুমান কিতাপ আছে যিটো কিতাপ নাকি আপুনি ফলো কৰিব লাগিব, চাব লাগিব। তো বলক আজিৰ এই ভিডিঅ'টোত সেই বিষয়ে অকণমান ডিছকাছ কৰোঁ। তো চাওক, এইখিনি কথা কোৱাৰ আগতে প্ৰথমতে ক'বলৈ লৈছোঁ যে মই কি কিতাপ পঢ়িছিলোঁ, ঠিক আছে। তো মই তেনেকুৱা বেছি নানান ধৰণৰ কিতাপ পঢ়া নাই, জাষ্ট এটা কিতাপে মই বেছি পঢ়িছিলোঁ, সেইখন হ'ল জানানে, নতুন জানানে, যি 2022 চনৰ যিখন নতুন জানানে। তো এইটো বছৰে বছৰে ধৰক অকণমান আপডেট হয়, কিবা বস্তু ইনক্লুড কৰা যায়। তো যদি 24ৰ নতুন জানানে আহিছে, আপুনি সেইখন কিনি ল'ব পাৰে। তো মই ইয়াৰ আগতে এটা ভিডিঅ'ত কৈছিলোঁ যে আপুনি বেছি কিতাপ নপঢ়িব, কমন এটা বা দুটাই পঢ়ক, ভালকৈ পঢ়ক। এবিবিৰ কাৰণে মই ভাবোঁ জানানেখন ছাফিচিয়েণ্ট, এইটো পঢ়িলে হৈ যাব। তাৰ লগতে জিকেৰ কাৰণে আপুনি ক্লাছ 8ৰ পৰা ক্লাছ 10লৈকে যিটো ছ'চিয়েল ছায়েন্স বা ছায়েন্স, এই দুটা বস্তু পঢ়িব পাৰে। ছ'চিয়েল ছায়েন্সত চাব আপোনাৰ ৰাজনৈতিক বিজ্ঞান, ইতিহাস আৰু ভূগোল, এই তিনিটা বস্তু ইনক্লুড আছে, ক্লাছ 8ৰ পৰাই ইনক্লুড আছে সেই কিতাপত। তো সেইবিলাক নেটত এভেইলেবল পাই যায়, PDF পাই যায়। এইটো আপুনি যদি কিনিব যদি নিবিচাৰে, আৰু ধৰক ওচৰে পাজৰে থকা 8-9ৰ ল'ৰা ছোৱালী নিশ্চয় আছে আপোনাৰ ওচৰত, সেইসকল ল'ৰা ছোৱালীৰ পৰা কিতাপখিনি কালেক্ট কৰি আপুনি ষ্টাডি কৰিব পাৰে। আৰু এই কিতাপত মানে একদম ইজি লেংগুৱেজত বস্তুবিলাক বুজাই দিয়া আছে, আপুনি একদম মানে ইয়াত বুজিবলৈ মানে কোনো অসুবিধা নহ'ব, ঠিক আছে। তো তেনেকৈ আপুনি কিতাপখিনি কালেক্ট কৰি বাছ 8, 9, 10 এই তিনিটা, আৰু আমাৰ এবিবি চিলেবাছটো প্লাছ 10 লেভেলৰ চিলেবাছে আছে। তো 8, 9, 10 এই তিনিটাৰ ছ'চিয়েল ছায়েন্স আৰু ছায়েন্স এই কিতাপটো যদি পঢ়ে, মই ভাবোঁ আপোনাৰ বেলেগ কিতাপত যাবই নালাগে। আৰু বেলেগ বেছি কিতাপ নপঢ়িব, মই আগতেও কৈছোঁ, জাষ্ট জানানে আৰু এই তিনিটা ক্লাছৰ 8, 9, 10ৰ ছ'চিয়েল ছায়েন্সটো পঢ়ি চাওক। তেতিয়া আপোনাৰ এটা মানে বস্তু জেনেৰেল নলেজটো কভাৰ হৈ যাব। এনেকৈ যেতিয়া নেকি যিকোনো ইউটিউবৰ ভিডিঅ' চাব বা মক টেষ্ট যেতিয়া দিবলৈ যাব, তেতিয়া প্ৰায়ভাগ বস্তু মানে এটা আইডিয়া পাব যে এইবিলাক বস্তু যদিও আপুনি একুৰেট এনচাৰ কৰিব নোৱাৰে, তথাপি আপোনাৰ এটা বস্তু গম পাব যে এই প্ৰশ্নটো ক্লাছ 8 বা 9ৰ ছ'চিয়েল ছায়েন্স বা ছায়েন্স বা অমুক মানে চিলেবাছত আছে বা অমুক চেপ্টাৰত আছে, আপুনি একদম আইডিয়া পাই যাব। তো সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে আপোনালোকে বেছি কিতাপ নপঢ়িব, জাষ্ট জানানে আৰু এই তিনিটা ক্লাছৰ ছ'চিয়েল ছায়েন্স কিতাপটো ষ্টাডি কৰক। গম পাব যে আপোনাৰ জেনেৰেল নলেজৰ পেটাৰ্ণটো আপোনাৰ কভাৰ হৈ যাব। তো মই ভাবোঁ ইয়াতকৈ আৰু বেছি চাব নালাগে। তাৰপিছত ধৰক আপুনি অফ টাইমত বা আপোনাৰ ফ্ৰী টাইমত আপোনাৰ জিকেটো ইউটিউবত চায়ে থাকিব, বহুতখিনি আইডিয়া পাই যাব। জিকে চোৱাৰ বহুত দৰকাৰ, বা নানা ধৰণৰ জিকে পায়, ৰিচেণ্ট যিবিলাক আপডেট পাই থাকে। তো ঠিক আছে, তো আশা কৰোঁ এইখিনি বস্তু আপুনি কালেক্ট কৰক ক্লাছ 8ৰ পৰা 10লৈকে, ঠিক আছে। এইখিনি কালেক্ট কৰি আপুনি যদি ষ্টাডি কৰে, মই ভাবোঁ জিকেৰ কাৰণে বেলেগ বস্তু চাব নালাগে। তাৰপিছত ৰিজনিং, ধৰক ৰিজনিঙৰ কাৰণে বেলেগ কিতাপ নালাগে, জাষ্ট আপুনি মোবাইলত চালে হৈ যাব। ইমানো হেৰি নহয়। হয়তো চাকৰি পোৱাৰ আগতে মানে এটা ভয় ভাৱ থাকে এটা, যে বহুত লাৰ্জেষ্ট এটা ষ্টাডি মেটেৰিয়েলছ পঢ়িব লাগিব নেকি, বহুত বস্তু ফ'ল' কৰিব লাগিব নেকি, সিমানো নহয়। জাষ্ট এইখিনি বস্তু ফ'ল' কৰক, মই যিখিনি কৈ আহিছোঁ অলপ আগতে। তো সেইখিনি বস্তু মেইনটেইন কৰিলে আপুনি একদম ফুলফিল জেনেৰেল নলেজত আহি যাব। আৰু জেনেৰেল নলেজে মেইন ন আছাম পুলিচৰ এবিবি এক্সামত, কাৰণ প্ৰায় 20 মাৰ্কছৰ জেনেৰেল নলেজে আহে, ঠিক আছে। তো জেনেৰেল নলেজত আপোনাৰ আছাম হিষ্ট্ৰীটো বেছি আহে, জানেই আজিকালি। হয়তো প্ৰিভিয়াছ পেপাৰবিলাক চাইছে, আৰু ইমান ডিপটো ক'বলৈ নাযাওঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।